हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल रुमिस ब्लॉग। आज मैं आपलोकर ओसरत एटा रेसिपि शेयर কৰিব বিচাৰিছো যেটো অমৰা আৰু মাছৰ জোল। আহকচোন বাৰু মই অমৰা আৰু মাছৰ জোলটো কেনেকৈ বনাইছো চাই লওক। আপোনালোকে বাৰু খাই পাইছে নে? এনেকৈ বনাই খাই চাবচোন কেনেকুৱা লাগে। এতিয়া মই ইয়াতে লৈছো, এই দেখিছে তিনটামান অমৰা লৈছো আৰু ইয়াতে লৈছো অলপ আলু সিদ্ধ কৰি পিটিকা কৰি লৈছো আৰু মোক ইয়াত লাগিব অলপ আন্দাজমতে নিমখ হালধি আৰু তিনটামান শুকান জলকীয়া আৰু ইয়া পাঁচপুৰণ অকণমান আৰু দেখিছেনে মাছকেইটা ধুই পেলাই মই মিক্স মাছ আছে আৰু ইয়া হালধি আৰু নিমখ অকণমান সানি ল'ম। এটা অলপ মিঠাতেল দিলোঁ মাছ ভাজিবৰ কাৰণে। কেৰাহীটো তেল গৰম হ'ব দিলোঁ। ভাজি থাকিম ন, ইয়াতে এইখিনি মই অমৰাকেইটা দি দিলোঁ। মাছকেইটা ব্ৰাউন হোৱালৈকে ভাজিম আৰু ইয়াৰফালে অমৰাটো যেতিয়া সিজিবলৈ দিছোঁ এইখিনি অমৰাটো ইয়াত ধুনীয়াকৈ সিজিব দিছোঁ। সেইফালে মাছখিনি ব্ৰাউন হোৱালৈকে ভাজি থাকিম। অমৰাকেইটা ঠাণ্ডা হ'ল, সেই পানীখিনিৰ সৈতে মোহাৰি থৈছোঁ। পাঁচপুৰণ কেইটামান দিছোঁ, শুকান জলকীয়া কেইটামান দি দিছোঁ। এতিয়া মই যিখিনি আলু পিটিকি থৈছিলোঁ আলুকণ দি দিলোঁ, দি দিছোঁ। মই যিখিনি অমৰাখিনি বুটি লৈছিলোঁ অমৰাখিনি মোহাৰি লোৱা অমৰাখিনি এতিয়া ইয়াত চেকি পেলাই দি দিম। এতিয়া চুকুৰাবিলাক নাযায়, যিটো আচল ৰসটো ভিটামিনটো চব যাব। দিবলৈ দিম, ইয়াতে মাছটো দি দিম। থৈ দিম, দেখাব। খাবলৈ সৰু ল'ৰা ছোৱালীক খুৱাবলৈ বহুত টান, গতিকে এনেকৈ তৰকাৰী বনাই যদি দিয়া যায় সিহঁতলৈ তো খাবলৈ সিহঁতে পাৰিব। এতিয়া মোৰ তৰকাৰীটো ৰেডি হৈছে, অলপ উতলিব দিলে আমি এইটো ইউজ কৰিব পাৰিম। এইটো ৰেডি হৈ গ'ল, এতিয়া মই বাতিত সজাই দিছোঁ। অমৰা আৰু মাছৰ জোলটো তৈয়াৰ হৈ গ'ল। এইটো আচলতে বহুত ভিটামিন থাকে, অমৰাটো পেটৰ কাৰণে বহুত ভাল, চব মানুহে খাব লাগে, সৰু বাচ্ছাৰ কাৰণেতো আৰু ভাল। জোল বনাই দিলে সিহঁতে খাব পাৰে ধুনীয়াকৈ। দেখিছেনে মোৰ ৰেচিপিটো ৰেডি হৈ গ'ল। এই অমৰা আৰু মাছৰ জোল ৰেচিপিটোৰ মোৰ ৰেডি হৈ গ'ল। ধুনীয়া হৈছে, খাবলৈও ভাল হয়। আপোনালোকেও এনেকৈ বনাই খাই চাবচোন। ভিডিঅ'টো যদি ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব। ধন্যবাদ।